হেল্ল' গাইজ, আপোনালোকক পুনৰবাৰ মোৰ আছাম টেক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এটা কথা আজি কেইদিনমানৰ পৰা শুনিবলৈ পাই আছে যে বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰি পেলাইছে চৰকাৰে। সেই নিউজটো হয়তো আপোনালোকে শুনি আছে। তাৰে বিষয়ে আজি মই আপোনালোকক দেখুৱাম যাতে আপুনি বেংকলৈ নোযোৱাকৈ আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক আছেনে নাই সেইটো কেনেকৈ চেক কৰিব, তাৰ বিষয়ে আপোনালোকক আজি মই ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকে ফাৰ্ষ্টে গুগল ক্ৰমত যাব আৰু চাৰ্চ কৰিব UIDAI। লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট সেই লিংকটোত ক্লিক কৰি পেলাই এই পেজটোত অপেন হ'বগৈ পাৰিব। UIDAI যিটো ফাৰ্ষ্ট অপশ্যন সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বেলেগ এটা পেজলৈ আপোনালোকে যাব আৰু তাত গৈ কিনি তাত দেখা পাব আধাৰ ছাৰ্ভিচ বুলি দেখা পাব। আধাৰ ছাৰ্ভিচত ক্লিক কৰিব। আধাৰ ছাৰ্ভিচত ক্লিক কৰক। আধাৰ ছাৰ্ভিচত ক্লিক কৰিলে আপোনালোকৰ লিংকৰ যি বেংকৰ আধাৰ লিংকিং ষ্টেটাছ সেইটো অপশ্যনটো পাব। সেইটো ক্লিক কৰিব। আধাৰ লিংকিং ষ্টেটাছ ৰাইট, সেইটো ক্লিক কৰা মাত্ৰকে অলপ দেৰি ৰ'ব আৰু ডাইৰেক্ট আপোনালোকক এতিয়া আধাৰ নাম্বাৰটো বিচাৰিব। আধাৰ নাম্বাৰটো তাত বহুৱাই দিব। মই বহুৱাই দিছোঁ আধাৰ নাম্বাৰটো। আধাৰ নাম্বাৰটো বহুৱাৰ পিছত কেপচাটো বহুৱাব আৰু কেপচা বহুৱাৰ পিছত OTP এটা আপোনাৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ আধাৰ কাৰ্ডটো সেই ৰেজিষ্টাৰ নম্বৰত OTPটো যাব আৰু সেই OTPটো আপোনালোকে তাত বহুৱাই দিব। OTPটো বহুৱাৰ পিছত আপোনালোকৰ ৰিজাল্টটো পাই যাব যে আধাৰ কাৰ্ডটো লিংক আছেনে নাই কোনো বেংকৰ লগত। সেয়া মই কেপচাটো বহুৱাইছোঁ। সেয়া OTP চেণ্ড হ'ল ৰেজিষ্টাৰ একাউণ্ট নাম্বাৰলৈ, ফোন নাম্বাৰলৈ চৰি। মই OTP বহুৱালোঁ, চাওঁ কি হয়। এয়া আপোনালোকে দেখিবলৈ পাইছে যে মোৰ আধাৰ ইজ নট লিংকেড এ বেংক। মোৰ এই আধাৰ কাৰ্ডটো ওলোৱা মানে বেছি দিন হোৱা নাই, মোৰ 3 মাহমান হৈছে নতুনকৈ উলিওৱা। চ' মই কোনো বেংকত এই আধাৰ কাৰ্ডটো লিংক কৰা নাই। চ' এনেদৰে লিখা আহিছে আধাৰ ইজ নট লিংকেড টু এ বেংক, মানে মোৰ কোনো বেংকৰ লগত এই আধাৰ কাৰ্ডটো লিংক নাই। আপোনালোকৰ যদি কাৰোবাৰ কোনো বেংকৰ লগত লিংক আছে তেন্তে আপোনালোকৰ লিংক আছে বুলি আপোনালোকৰ কোনটো বেংকত একাউণ্টত লিংক আছে সেইটো দেখুৱাই দিব। আপোনালোকে সকলোখিনি গম পাই যাব যে ইয়াত লিংক আছেনে নাই। লিংক থাকিলে আপোনালোকক য়েছ বুলি দেখাব আৰু কোনটো বেংকত আছে তাৰ একাউণ্ট নম্বৰ পৰ্যন্ত দি দেখাই দিব। থেংক ইউ। আজি ইয়াকে আপোনালোকক দেখুৱাবৰ বাবে মই ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে অলপ হ'লেও সহায় হৈছে বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।